গোটৰ মহিলাসকলৰ যদি এই এছএমএছটো আহিছে তেন্তে কৰিব লাগিব এটি বিশেষ কাম যদি নকৰে তেন্তে লাভ নকৰে 10,000 কোটি টকা আৰু যিসকলে এই এছএমএছটো লাভ কৰা নাই তেওঁলোকে কি কৰিব লাগিব হবিয়ে জনাইছো হে ভিডিওটো বেছি বেছি কৈ শেয়াৰ কৰি দিয়ক কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পাবলৈ গৈ আছে আৰু তাৰ বাবে এই এছএমএছটো আহি পাইছে এছএমএছটো যিসকলে আহিছে তেওঁলোকে কি কৰিব লাগিব মই এতিয়া আপোনালোকক হবিহে জনাই দিম কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কৈছিলে যে আত্মসহায়ক গোটৰ মহিলাসকলক কিন্তু 10,000 টকা দি দিব আৰু তাৰ বাবে ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু ভেৰিফিকেশ্যন যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলক মাতি কিন্তু ইন্টাৰভিউ ল'ব আৰু ইন্টাৰভিউত কি প্ৰশ্ন হ'ব নিশ্চয় আপোনালোকক জনাইছিলো আৰু তাৰো মই কিন্তু ভিডিও মই বনাম যদি লাগে নিশ্চয় আপোনালোকে কমেন্ট এটা কৰি জনাই দিব এতিয়া যদি আপোনাৰ এই এছএমএছটো আহিছে অৰ্থাৎ যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিখন এপ্লিকেশ্যন সেই এপ্লিকেশ্যনটো সাবমিট সাকসেসফুল হৈ গৈছে বুলি এনেকুৱাকে যদি ৰেফাৰেন্স নাম্বাৰ আহি গৈছে তেন্তে আপোনাৰ কি কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু তাৰ বাবে এইখন ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব যদি আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক নাই তেন্তে আপুনি এইখন ফৰ্ম ফিল আপ কৰিব আৰু যদি লিংক থাকে তেন্তে আপোনাৰ ফিল আপ কৰিব নালাগে টেনচন কৰিব নালাগে যদি আপোনাৰ এছএমএছ আহি গৈছে তেন্তে আপুনি অপেক্ষা কৰক আপোনাৰ ইন্টাৰভিউ ল'ব ইন্টাৰভিউত আপোনাক প্ৰশ্ন হ'ব সেই হিচাপত কিন্তু আপুনি ইন্টাৰভিউত যেতিয়া আপুনি কোৱালিফাই হ'ব তেতিয়া কিন্তু লাভ কৰিব 10,000 কোটি টকা নিশ্চয় জানিব পাৰিলে আৰু যিসকলৰ নতুনকৈ এই এছএমএছটো আহা নাই তেওঁলোকে কেইদিনমান ৱেইট কৰক হয়তো নিশ্চয় আহিব আৰু যদি নাহে তেন্তে আপোনাৰ টেনচন কৰিব নালাগে আপুনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক অৰ্থাৎ যিখন ফৰ্ম মই আপোনালোকক আজি দেখুৱালো এই ফৰ্মখন ফিল আপ কৰি ৰাখি দিয়ক আৰু এই ফৰ্মখন মই আপোনালোকৰ সুবিধাৰ্থে ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব হে ভিডিওটো যদি আপুনি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব আৰু ভিডিওটো এটা শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব আজিলৈ মানে ধন্যবাদ